2014 চনলৈকে অসমত দুৰ্নীতি সিন্ডিকেট কলা বজাৰ একোৱেই নাছিলে আৰু 2014 চনৰ পিছতে গোটেইবোৰ গা কৰি উঠিলে অসমৰ বাতৰি কাকতসমূহত 2011 চনৰ আগত 14 চনৰ আগত প্ৰতিদিনে এই বাতৰিবোৰ প্ৰকাশ পাইছিল কিন্তু চৰকাৰে কগনাইজেন্স লোৱা নাছিল এটা বছৰত এটাও এন্টি কৰাপশন ডিপাৰ্টমেন্টে যদি এটাও কেছ ৰেজিষ্টাৰ নকৰে তা মানে সেই সময়ত চৰকাৰসমূহে কি ধৰণে গোটেই ব্যৱস্থাটোৰ লগত বুজাবুজি কৰিছিল তাক আমি অতি সহজে ক'ব পাৰো যোৰহাটৰ সংসদ গৰাকীয়ে আজি পৰ্যন্ত অস্বীকাৰ কৰা নাই যে মই গহনা গাঠি বিয়াত লোৱা নাছিলো বুলি টিল টুডে মই মনোৰঞ্জন তালুকদাৰক ভাল পাইছো যে তেখেতে অন্তত এআই হক কিবা হক ঘটনাটোৰ কিবা এটা ডিফেন্স কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু আজি ইমান ডাঙৰ দুৰ্নীতি এটা অসমক কপাই থৈ গ'ল জুডিচিয়েল কমিশনে উল্লেখ কৰিল আজিলৈকে কোনো ৰিয়েক্ট কৰা নাই আৰু 2021 চনৰ পৰা এইখন চৰকাৰে 24 গৰাকী ক্লাছ 1 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে ক্লাছ 2 অফিচাৰক আমি এৰেষ্ট কৰিছো 80 গৰাকী আৰু জেনেৰেল যদি আমি তৃতীয় চতুৰ্থ শ্ৰেণীকে ধৰি এই পৰ্যন্ত 349 অফিচাৰক আমি এৰেষ্ট কৰিছো আমি ট্ৰেপ কৰিছো এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো আজি এইখন চৰকাৰক মানুহে বিশ্বাস কৰে কাৰণে পুলিচক মানুহে গৈ জনায় যে অহাকালি মই অমুকজন অফিচাৰক টকা দিম আপোনালোক উপস্থিত থাকিব সেই মুহূৰ্ততে গৈ অফিচাৰজনক ধৰিব আগতে সেই বিশ্বাস মানুহৰ ওপৰত কিয় নাছিল আৰু যোৱা 4 বছৰত against the 400 crores of Congress government we have confiscated drug worth 2600 crores এটা গড়ৰ খৰ্গৰ বিপৰীতে 10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিম যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন 250 কোটি টকা হেভি এমাউন্ট এটা আমাৰ পাৰ্টিলৈ আহিলেহেঁতেন 2012ত 20টা 2013ত 24টা 2014ত 15টা 25টা একেইটো পুলিচ আছিল একেই ফৰেষ্টাৰ একেই পুলিচ আজি গড় হত্যাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি কিয় বিফল হল পলিটিক্যাল ইচ্ছা আছিল নে নাই নে গড়ৰ খৰ্গক লৈ অসমত আটাইতকৈ ভয়াবহ ডাঙৰ সিন্ডিকেট চলিছে ভৎসনা প্ৰস্তাৱ আনিব লাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে আৰু ময়ো কংগ্ৰেছত আছিল গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত যেহেতু মোক আপোনালোকে এটা ফোৰ্স বুলি ভাবে ময়ো আপোনালোকৰ লগত আছিল মুকু যদি ব্যৱহাৰ কৰিলেহেঁতেন শিক্ষাত মোক ব্যৱহাৰ কৰিছিল নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো দুৰ্নীতি কৰিব নিদিলো স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিপ্লৱ আনিছিল ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেহেঁতেন তেতিয়ালে গড় হত্যা মই জিৰো কৰি দিলোহেঁতেন কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিল গড় হত্যা ৰোধৰ ক্ষেত্ৰত কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই নাজানে 2010ৰ পৰা 16ৰ ভিতৰত অসমত সুপাৰী কেছত এজন ব্যক্তিক এৰেষ্ট কৰা নাছিল তাৰমানে তেতিয়া চলাই নাছিল
নে সিন্ডিকেট চলি আছে মাননীয় অধ্যক্ষ মহোদয় 700 ব্যক্তিক 700 people has been arrested since 2021